আৰু যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ চবে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব মৃগাংকি হালৈ চেনেলটোত। तो कैसे आप তো নমস্কাৰ মোৰ সেকেন্ড ফ্যামিলি, আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে। দেখি নিশ্চয় গম পাইছে আমাৰ গাঁৱত থিয়েটাৰ চলি আছিল। তো মই চাবলৈ গৈছিলো থিয়েটাৰ, আৰু সিদিনা আছিল মহাৰণৰ বলিয়া ঘোৰা নাটকখন। তো নাটকখন অকণমান উপভোগ কৰো আহকচোন। দেখা পাইছে প্ৰসেনজিৎ দাই ধুনীয়াকৈ একশ্যন আৰম্ভ কৰি দিছে, আৰু পিছফালে একশ্যন দি আছে আমাৰ গুঞ্জন দাই। বাকী নাটকখন খুবেই ভাল হৈছিল, খুবেই ভাল লাগিছিল চাই। আৰু আপোনালোকক মই জনাই আছো প্ৰসেনজিৎ দাৰ মন্তব্য, আৰু প্ৰিয়ংকা বাই কি ক'লে আপোনালোকক শেষত জনাই আছো। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰিয়ংকা বা যিহেতু এইবাৰ নতুনকৈ আহিছে থিয়েটাৰত, তথাপিতো বাৰ এক্টিং খুব ধুনীয়া হৈছে। মই বৰ ভাল পাইছো বাৰ এক্টিং খিনি। মানে প্ৰথমবাৰ যে নাটকত আহিছে তেনেকুৱা লগা নাই, আগৰ পৰা নাটকত অভিজ্ঞতা থকাৰ নিচিনা লাগিছে বাৰ এক্টিং খিনি। বাকী প্ৰসেনজিৎ দাৰ কথাটো আপোনালোকক ক'বই নালাগে, আৰু গুঞ্জনৰ এক্টিঙো বৰ ধুনীয়া হৈছে। সকলোৱে খুব ভাল এক্টিং কৰিছে। তো এতিয়া বলক প্ৰসেনজিৎ দাই কি ক'লে শুনি লওঁ। মই আছো প্ৰিয়ংকা বাৰ লগত। প্ৰিয়ংকা বাই আজি 3 দিন ধৰি আমাৰ সকলোৰে গাঁৱত তেনেকৈ নাটক কৰিলে। তো বাৰ পৰা এক্সপিৰিয়েঞ্চখিনি জানিব বিচাৰিম, কেনেকুৱা কোনো পালে বাই বহুত ভাল লাগিলে। আৰু ইয়াতে ইমান এনকাৰেজ কৰিছে আৰু ভাল লাগিছে, ইমান ভাল লাগিছে। মৃগাংকি হালৈ আৰু যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ চবে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। ইউটিউবৰ নাম মৃগাংকি হালৈ চেনেলটোত। বায়ে খুব মৰম লগাকৈ কথাখিনি ক'লে, আৰু দাদাৰ কথাখিনি ভালদৰে শুনিব পৰা নগ'ল। তাৰ বাবে আপোনালোকৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। আৰু এয়া মানুহ দেখিছে আপোনালোকে কিমান মানুহ হৈছে মহাৰণৰ বলিয়া ঘোৰা চোৱাৰ বাবে, আৰু বধ নাটকখনো বৰ ধুনীয়া হৈছে। তো এয়া ঘৰ আহি পালোঁ, ঘৰ আহি পাই একেবাৰে ভাগৰ লাগি গৈছে। এতিয়া মই শুবলৈ যাওঁ। আকৌ এটা নতুন ব্লগ লৈ আহি আছোঁ। কি চাই আছে তেতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আকৌ আজিলৈ টাটা বাই বাই।